আৰু দিব বিচাৰিছোঁ এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ। গোলাঘাট নুমলীগড়ৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড শিলাবৃষ্টি। কমাৰগাঁও, তামুলীপথাৰ, বছাপথাৰ আদি অঞ্চলৰ বহু লোকৰ বাসগৃহত বিশিষ্ট ক্ষতিসাধন ধুমুহাত। পশ্চিম কাৰ্বি আংলঙৰ বহু ঠাইতো ধুমুহা শিলাবৃষ্টি। বহু পৰিয়ালৰ বাসগৃহৰ ক্ষতিসাধন হোৱাৰ লগতে ঠায়ে ঠায়ে উভৰি পৰিল গছ গছনি। অব্যাহত হৈ পৰিছে বিদ্যুৎ সেৱা।